আপোনাৰ নিজ ঘৰখনত থাকিয়ে মূল্যৱান গছপুলি আপোনালোকে প্ৰস্তুত কৰি কেনেকৈ এটা ভাল উপাৰ্জন কৰিব পাৰিব তাকে দেখুৱাম এই ভিডিঅ'টোৰ যোগেদি। আচলতে এই নাৰ্চাৰী ব্যৱসায়ৰ লগত মই জড়িত, তো বহুত সংখ্যক এনেকুৱা ল'ৰা ছোৱালী আছে যে কিবা এটা কৰিব মন কিন্তু তেওঁলোকৰ হাতত উপায় নাইকিয়া হৈ আছে। তো সেইসকলৰ কাৰণে বিশেষ এই ভিডিঅ'টো মই প্ৰস্তুত কৰি দিছোঁ। এয়া হৈছে বগা চন্দনৰ পুলি। এই পুলি যদি আপোনালোকে প্ৰস্তুত কৰে 6 মাহৰ পৰা এবছৰৰ ভিতৰত এটা পুলি মিনিমাম আপুনি 50 টকাকৈ উপাৰ্জন পাব এটা পুলিৰ পৰা, আৰু এইটো হৈছে হ'লচেল প্ৰাইচ। আৰু যদিহে আপুনি এটা পুলি মিনিমাম 1.5 বছৰমান ৰাখে তেতিয়াহ'লে এনেকুৱা বগা চন্দন এটা পুলি 100 টকাত বিক্ৰী হয়। আৰু বহুতে বগা চন্দন ৰঙা চন্দনৰ বিষয়ে হয়তো নাজানিব পাৰে। চাওক, আমাৰ প্ৰসাধন যিকোনো সামগ্ৰী যেনেকৈ আপোনাৰ মুখত ঘঁহা হ'ব পাৰে, পাৰফিউমত হ'ব পাৰে, এইবিলাকত ৰঙা চন্দন বগা চন্দন প্ৰয়োজন হয়। আৰু এয়া হৈছে ৰঙা চন্দনৰ পুলি, আৰু ইয়াৰ মেচুৰিটি ভেলু হৈছে মিনিমাম 15 বছৰ। আজি আপুনি লগালে ইয়াক 15 বছৰ পাছত ইয়াক বিক্ৰী কৰি আপোনালোকে এটা ভাল উপাৰ্জন কৰিব পাৰিব। চাওক কিমান এটা ভাল লগা কথা। আপুনি গছ ৰুব, গছ থাকিলেহে মানুহ থাকিব, আৰু সেই গছে যদি 15 বছৰ পাছত আপোনাক এটা উপাৰ্জন দিয়ে তেতিয়াহ'লে কিমান ভাল লগা কথা হ'ব পাৰে। আপুনি পুলি প্ৰস্তুত কৰিও এটা উপাৰ্জন কৰিব পাৰিব, আৰু আপোনাৰ পৰা যোনে পুলি ক্ৰয় কৰিব সেইসকলেও 15-20 বছৰ পাছত এটা ভাল উপাৰ্জন কৰিব। আৰু নাৰ্চাৰী কৰিবৰ কাৰণে আপোনালোকক প্ৰথম চাওক এনেকুৱা নেট লাগিব। যিসকল নিবনুৱা কিবা এটা কৰিম ভাবে এনেকুৱা নেট এখন আনি ল'ব, মাত্ৰ 600-700 টকাত পাই যাব। তাৰপিছত এখন গ্ৰীণ নেট প্ৰয়োজন হ'ব। এইখনে হৈছে সেইখন গ্ৰীণ নেট, ইয়াৰ মাত্ৰ 2000 টকা, মানে 50 মিটাৰ পাব। আৰু অলপমান আপোনালোকক ইনভেষ্ট দৰকাৰ হ'ব, খুব বেছি 5-10 হাজাৰ ভিতৰত আপোনালোকে গুটি ক্ৰয় কৰিব লাগিব। চাওক এয়া হৈছে বগা চন্দনৰ গুটি, আৰু ৰঙা চন্দনৰ গুটিও পাব, মেহগনি গুটি পাব। এইখিনি হৈছে মেহগনি, আৰু এই গুটিবোৰ আপোনালোকে লৈ নিজে পচাই পেলাই এটা ভাল উপাৰ্জন কৰিব পাৰিব। আৰু বৰ্তমান যুগত এই ৰঙা চন্দন, বগা চন্দন বা মেহগনিৰ ভেলু বহুত বেছি। তো সেইকাৰণে মই কওঁ যে আপোনালোকৰ মাটিবোৰ যদি এনেই পেলাই থৈছে তেতিয়াহ'লে বগা চন্দন, ৰঙা চন্দন আৰু মেহগনি ৰুৱক। আৰু যিসকল নিবনুৱা ঘৰত এনেই আছে আপোনালোকে কি কৰক, ঘৰতে এনেকুৱা পুলি প্ৰস্তুত কৰক, আৰু বছৰেকত ইয়াৰ পৰাও ভাল এটা আপোনালোকে পুলি প্ৰস্তুত কৰি উপাৰ্জন কৰিব পাৰিব। আৰু যিসকলে বগা চন্দন ৰঙা চন্দনৰ বিষয়ে নাজানে, মই কৈছোঁ বগা চন্দন আপোনাৰ মেচুৰিটি ভেলু 15 বছৰ লগোৱাৰ পৰা আপোনাৰ 15 বছৰৰ ভিতৰত ইয়াক বিক্ৰী কৰিব পাৰিব। আৰু ইয়াৰ বজাৰ মূল্য বহুত বেছি। যদি আপুনি গুগলত গৈ ইণ্টাৰনেট দুনিয়াত আপোনালোকে চাৰ্চ কৰি চাব পাৰে তেতিয়াহ'লে ইয়াৰ পাৰ কেজি আপোনালোকে বহুত বেছি। আৰু এই বগা চন্দন ওখ চানেকীয়া মাটিত হয়, য'ত নেকি পানী জমা নহয়। পানী জমা হ'লে অকণমান মৰি যোৱাৰ চান্স থাকে। সেইকাৰণে আপোনালোকে য'ত আপোনালোকে ওখ ঠাই, পানী নহয় সেনেকুৱা ঠাইত এই বগা চন্দন ৰোপণ কৰক, আৰু 15 বছৰ পাছত ইয়াৰ পৰা এটা ভাল আপোনালোকে উপাৰ্জন কৰিব পাৰিব। ঠিক তেনেদৰে ৰঙা চন্দন প্ৰস্তুত কৰি আপোনালোকে এটা ভাল উপাৰ্জন কৰক। যোনে ক্ৰয় কৰিব তেওঁ 15 বছৰ পাছত